তেওঁলোক হিচাপে প্ৰাৰ্থী নমিনেশ্যন দিছিলে, আজি আপুনি উইথড্ৰ কৰিলে, কিয় কৰিলে? হয়, মই প্ৰথমতে যেহেতু ভাৰতীয় নাগৰিক হিচাপে গণতান্ত্ৰিক এটা অধিকাৰ আছে সকলোৰে, মানে ইলেকশ্যন খেলাটো, সেইভাৱে মই কোনো দলীয় লগত মানে কিবা নকৰি মই নিৰ্দলীয়ভাৱে এইবাৰ BTR পৰিষদীয় ইলেকশ্যনত মই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আগবাঢ়ি আহিছিলোঁ। কিন্তু বিভিন্ন দিশত মানে সামগ্ৰিকভাৱে কিছুমান কথা চিন্তা কৰিবলগীয়া হ'ল। মই নিৰ্দলীয়ভাৱে খেলি কোনোবা দলৰ কিবা ক্ষতি হ'ব নেকি, এই কথা আমাৰ ৰাভা ৰাইজৰ লগত কিছু আলোচনা আমি মিলিত হ'লোঁ, আৰু গোটেই ৰাভা ৰাইজৰ আলোচনা মৰ্মে আমি এক সিদ্ধান্ত লৈ কোনো কাৰো যাতে ক্ষতি নহয় বা BTR ইলেকশ্যনটো যাতে শান্তিপূৰ্ণভাৱে যাতে হৈ যায়, সেই কথা চিন্তা কৰি মই আজি নিজে ইচ্ছাৰে মই আজি নমিনেশ্যন উইথড্ৰ কৰি ল'লোঁ। জীৱন ৰাভাৰ উইথড্ৰ সম্পৰ্কত আমি ৰাভা ৰাইজ হিচাপে তেখেত ৰাভা ৰাইজৰ কথা ক'বলৈ যোৱাৰ লগতে তেখেত মোৰ ঘৰৰ মানুহ হয়। গতিকে আমি বহুত নানানটো মানে ধৰণে বিচাৰ বিবেচনা কৰিছোঁ। সেই সম্পৰ্কত যেহেতু ডেকা ল'ৰা, জিলা আৰ্চৰ এছিষ্টেণ্ট মানে ছেক্ৰেটাৰী হিচাপে তেওঁ দায়িত্ব লৈ আছে। তাৰ উপৰিও বেহেৰগাঁও যিখন নেকি কলেজ, তাতো তেওঁ মানে কাৰ্যত মানে জড়িত হৈ আছে। ঠিক তেনেকৈ সেইবিলাক দিশ তেওঁক মানে চালি জাৰি চাবৰ কাৰণে, চিন্তা কৰিবৰ কাৰণে কোৱা হ'ল। আৰু ইতিমধ্যে যিহেতু তেওঁৰ যিটো নেকি নমিনেশ্যন দিয়া সময়, তাৰ যিটো প্ৰস্তুতি, তাৰ বহুত পূৰ্বৰ পৰা মানে প্ৰস্তুতি যদি থাকিলেহেঁতেন তেতিয়াহ'লে হয়তো কিবা কৰিব পৰা গ'ল হয়। কিন্তু খুব মানে হুৰমুৰকৈ লোৱা নিচিনা তেওঁ এটা সিদ্ধান্ত লৈছিলে। সেই সিদ্ধান্তই তেওঁক বা ৰাভা ৰাইজক সহায় কৰিব বুলি পেলাই আমি নিশ্চয় ভাবিব নোৱাৰোঁ এই মুহূৰ্তত। যিহেতু আমাৰ মানুহখিনি ইতিমধ্যে বিভিন্ন দলত থকাখিনি দলে দলে গুচি গ'ল। যিখিনি আমাৰ মানে ৰাইজ, মানে জনসাধাৰণ, সৰ্বসাধাৰণ কোনো দলত নাই, তেখেতসকলকো আমি মানে আমাৰ পক্ষত আনিবৰ কাৰণে নিশ্চয় এই মুহূৰ্তত আমি দাবী কৰিব নোৱাৰোঁ, অনুৰোধ কৰিব নোৱাৰা নিচিনা এটা সময়। গতিকে তেখেতক মানে উইথড্ৰ কৰাটোৱে ভাল হ'ব বুলি পেলাই আমি পৰামৰ্শ দিলোঁ। তেওঁলোকে মানে জিলা আৰ্চৰ ফালৰ পৰাও তেওঁ পৰামৰ্শ দিলে। সকলোৰে পৰামৰ্শ গ্ৰহণ কৰি তেওঁ যি সিদ্ধান্ত ল'লে, আমি সেই সিদ্ধান্তত সুখী হৈছোঁ এতিয়া। এইখিনি